গাইজ, আশা কৰোঁ সকলোৱে ভালে আছে। আকৌ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আজি ছানডে, তো মই বৰ্তমান বাজিছে 7:30। তো মই ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, বহুত দিন লগ পোৱা নাই আপোনালোকক। আৰু গুৱাহাটীত ছানডে কেনেকৈ পালন কৰোঁ আপোনালোকক দেখুৱাম। বৰ্তমানতো মই মুখ চুখ ধুই আহিলোঁ, আহি এতিয়া কি খাওঁ। এনেতো নৰ্মেলি কলেজ থাকিলে ভাতে খাই কিনে গুচি যাওঁ, কিন্তু আজি অলপ শ্বেডিউলটো বেলেগ হ'ব। আজি মোৰ অলপ বেমাৰ হৈ আছে, তো সেইটো কাৰণে প্ৰ'টিন পাউডাৰ খাম। প্ৰ'টিন পাউডাৰ আনিছিলোঁ, আপোনালোককো দেখুৱাম আৰু দিনটো কেনেকৈ যায় চাই থাকক। অ'কে, চ' মোৰ হৈ গ'ল ব্ৰেকফাষ্ট ৰেডি, এতিয়া মই খাম। মোৰ ব্ৰেকফাষ্ট হৈ গ'ল আৰু এতিয়া মোৰ বহুত কাম আছে, অলপমান এনাৰ্জি লৈ ল'লোঁ। কাপোৰ ধোৱা, তাৰপিছত ঘৰ চৰ চাফা কৰা, প্ৰেক্টিকেলো আছে মোৰ কৰিব। গোটেইবোৰ আজিৰ দিনটোতে কৰি শেষ কৰিব লাগিব। আৰু ছানডে দিনাটো এনেও মানে গোটেই দিনকেইটা সপ্তাহটো বিজি থাকে, সকলোৰে হয় এইটো। সপ্তাহটো বিজি থকাৰ পিছত ছানডে দিনটোৱে পায় অলপ ফ্ৰী হয়, তো ঘৰৰ কামবিলাকো কৰিব পায়, অলপ টাইমো দিয়ে ঘৰত। তো সেয়ে আৰু মই বৰ্তমান গুৱাহাটীত আছোঁ, তো সেইটো কাৰণে মই ইয়াতে অলপ নিজৰ কামখিনিকে কৰিম। ভণ্টিয়ে বৰ্তমান খাই আছে আৰু তাইলৈ ৰখি আছোঁ, একেলগে কৰিম কামখিনি, অকলেতো নোৱাৰোঁ। মোৰ কাপোৰ ধোৱা হৈ গ'ল, ছাদত আহিছোঁ এতিয়া মেলি দিবলৈ। অ'কে, চ' মই গা পা ধুই কাম চাম কৰি ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া ভাত বনাম। চাওক, আপোনালোককো দেখুৱাওঁ কি বনাম। ফাৰ্ষ্টতে মই বনাম দালি, তাৰপিছতহে ভাবিম কি বনাওঁ বেলেগ। দুজনীৰ কাৰণে ইমান নালাগে, হৈ যাব এইখিনি। চ' মই দিলোঁ দালিখিনি বহাই, বইল হ'ব দিছোঁ চচপেনতে। অনলি নিমখ আৰু হালধি দিছোঁ এতিয়া, পিছত সম্ভাৰ দি দিম। এতিয়া মই ভাবি আছোঁ মই বনাওঁ কি, ভলে ভাজি থৈ দিওঁ, ভলে খাই ভাল। দালি ইজ ডান। এতিয়া বনাম মই ভাজা। চ' ভাত ৰেডি হৈ গ'ল, মই খাওঁ। তাৰপিছত আহি আছোঁ, ভোল মোৰ ফেভাৰেট আৰু দালি। গাইজ, বহুত খাই ল'লোঁ, বহুত ভাল লাগিছে আৰু এতিয়া মই অলপমান শুম, ৰেষ্ট ল'ম। অলপ পিছত লগ পাই আছোঁ, বাই। 5টা বাজি গ'ল, মই শুই গৈছিলোঁ আৰু অলপ আগতে সাৰি পাইছোঁ। এতিয়া অলপ বজাৰ কিবা কৰিব যাওঁ আৰু প্ৰেক্টিকেলৰো বহি চহি আনিব আছে মোৰ, সেইবোৰ লৈ আনো। আৰম্ভ কৰিম বজাৰ। এইটো হৈছে গণেশ মন্দিৰ আৰু এইখন গণেশগুৰি বজাৰ পাম আৰু ইয়াতে আহিছোঁ অলপ বজাৰ কৰিব। মন্দিৰটো বহুত ধুনীয়া। ইয়াতে কাষত ফুলৰ দোকান চোকান পোৱা যায়, কষ্ট নহয় আৰু মানে ঘৰৰ পৰা যদি মন্দিৰত পূজা দিব আহে। মেইন বজাৰত নোসোমাওঁ, এই ৰাস্তাৰ পৰাই মাছ কিনিম, গাখীৰ কিনিম। বহুত ভিৰ হয়, ইমান ভিৰ। পনীৰে লৈ ল'লোঁ আজি, মাছ পোৱা নাই, দেৰি হৈ গ'ল। ছাকচেছ নহ'লোঁ আমি, মানে কম্পিউটাৰৰ দোকানত গৈছিলোঁ বাট বন্ধ, বুক ষ্টল বন্ধ। মাছ খাম ভাবছিলোঁ, মাছো বেয়া, সেইকাৰণে লৈ আনিলোঁ পনীৰ। আৰু আজি ৰাতি পনীৰে খাম আৰু, বেয়া নাপাওঁ, ভাল লাগে না খাই। বনাব বোলে, পুৰা এক্সাইটেড হৈ আছে। মোক নিজে নবনাই, নহয় তাইয়ে বনাব, তাই মানে বনাই ভাল পায়। বৰ্তমান গধূলি 6:30 বাজিছে আৰু চাহ খাই আছোঁ। ৰঙা চাহে বনাইছোঁ, মানে বহুত চৰ্দি জ্বৰ হৈ আছে মোৰ, সেইকাৰণে গাখীৰ অনা নাই। আৰু অলপ পিছত ভণ্টিয়ে ভাত বনাব, মই খাম। আৰু এতিয়া মই অলপমান পঢ়িম, প্ৰেক্টিকেল কৰিম, কাম আছে অলপমান। লগ পাই আছোঁ পিছে ৰাতি ডাইৰেক্ট।
ষ্টে টিউন ভাত ৰেডি হৈ গ'ল আৰু পনীৰ বনাইছে ভণ্টিয়ে দিনৰে দালি আছিল এয়া আৰু সেইকাৰণে মই কিন্তু বনোৱা চনোৱা দেখুৱাব পৰা নাই মানে মই প্ৰেক্টিকেল কৰি আছিলোঁ কালি একদম লাষ্ট ডেট দিছে আৰু দেখাবই লাগিব তো সেইকাৰণে মই টাইম পোৱা নাই একদম ভিডিঅ' চিডিঅ' কৰিবৰ কাৰণে বেয়া নাপাব তো ভাতকেইটা খাই লওঁ তাৰপিছত কাপা আছে তো গাইজ খোৱা লোৱা হৈ গ'ল চব হৈ গ'ল এতিয়া 10টা বাজিল আৰু শুব আৰু ভাগৰ লাগিছে টোপনি লাগিছে এয়াই আছিল আজিৰ দিনটো দেখালোঁ ছানডে গুৱাহাটীত কেনেকৈ থাকোঁ আমি নৰ্মেল ডে' আৰু টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম বাই গুড নাইট